নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ কি জানেনে? আহকচোন ভিডিঅ'টো এবাৰ চাওক। মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ৰবি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল। ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। আপুনি আজি জানিলে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ কি? ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব। সকলোকে ভগৱানে কুশলে ৰাখক। নমস্কাৰ।